নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'টো আজি সম্পূৰ্ণ মোটো ব্লগ হ'বলৈ গৈ আছে। মানে এইটো মোৰ প্ৰথমটো মোটো ব্লগ বুলি আপোনালোকে ক'ব পাৰে। তো ভিডিঅ'টো আপোনালোকে এনজয় কৰিব। আজি ভিডিঅ'টোত মই আপোনালোকক বহুতো নতুন কিছুমান বস্তু মানে মোৰ চেনেলত আজিলৈকে দেখুওৱা নাই তেনেকুৱা ধৰণৰ বস্তু কিছুমান দেখাবলৈ মই চেষ্টা কৰিম। আপোনালোকে আশা ৰাখোঁ এনজয় কৰিব আৰু মোৰ এই মোটো ব্লগটোনো কেনেকুৱা হৈছে আপোনালোকে জনাব। ঠেকেচা আছে মাজে সময়ে ৰাস্তাটো সেইটো কেনে লৈ গৈছে, কেমেৰাটো বেয়া নাপাব, অলপমান ষ্টেবল ভালকৈ ইমান নহ'লে, যিহেতুকে মোটো ব্লগ অলপ ঠেকেচা আছে আৰু যিহেতুকে মই মোবাইলত বনাওঁ ভিডিঅ'বোৰ, সেইটো কাৰণে অলপ আৰু মেইনটেইন কৰিব লাগিব তেনেকৈ। তো চেষ্টা কৰিম আগলৈ এনেকুৱা যাতে নহয়, অলপ মানে ঝাটকাটো যাতে আপোনালোকক নিদিয়ে। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বস্তুটো দেখিবলৈ আপোনালোকৰ এনেকুৱা লগা নাই যে বহুত পুৰণা কিবা জেগা এটা ক'লে আপোনালোকক মই লৈ আহিলোঁ। তো হয়, আপোনালোকক মই বহুত এটা পুৰণা জেগালৈ লৈ গুচি আহিলোঁ। এতিয়া আপোনালোকক সম্পূৰ্ণ দেখাই ল'ম। এভাগ মন্দিৰ হয়, কি হয় সকলো কৈ আছোঁ। তো মন্দিৰৰ ভিতৰলৈ যাবৰ কাৰণে লৈ ল'লোঁ এয়া ধূপ ধূনা এনেকৈ বন্তি লৈ ল'লোঁ। ফুল কিয় লৈছোঁ, যিহেতুকে শিৱ মন্দিৰ আৰু এইভাগ মন্দিৰলৈ এতিয়া গৈছোঁ হয়, কিন্তু অলপ ভিতৰত জেং আছে। আপোনালোকে দেখিছেগৈ সেই বান্দৰ কেইটামান দেখিছে। আৰু এইভাগ বেলেগ একো নহয়, এয়া আছে নেগেটিং শিৱ মন্দিৰ। তো ওম নমঃ শিৱায় বুলি কৈ আমি ভিতৰলৈ এণ্ট্ৰিটো মাৰি দিলোঁ। আৰু মাৰি দিয়াৰ লগে লগে ইয়াত এনেকৈ লিখা আছে, আৰু এইফালে যদি আমি বাওঁফালে চাই দিওঁ, বাওঁফালেও লিখা আছে শিৱদৌল নেগেটিং। ঠিক আছে, এতিয়া ভিতৰলৈ আমি গ'লোঁ। ভিতৰলৈ গৈ পেলাই আপোনালোকে দেখিব কি সুন্দৰ পৰিৱেশ। খালি এটা প্ৰব্লেম হৈছে কি, বান্দৰ মানে তামাম বান্দৰ, গছৰ ওপৰে তলে এই কাষে বননি চননি গোটেইখন বান্দৰেই বান্দৰ। আৰু আমাক যে একো কৰা নাই সেইটো চবতকৈ মষ্ট ইম্পৰ্টেণ্ট কথা। আৰু লগতে মই হাতত লৈও আহিছোঁ বস্তু, তো একো যে কৰা নাই। কিন্তু চব এইবাৰ কুকুৰ কেইটামানে খেদি আহিছে এইফালে খেদি গৈছে। সেইবোৰে হৈ আছে আৰু ইয়াত, কিন্তু মানে তামাম, একদম পূৰা তামাম। তো আপোনালোকে বৰ্তমান মই গৈ আছোঁ, তো দেখাই আছোঁ। ইয়াত একদম ইম্পৰ্টেণ্ট কেছ এটা হৈ গ'ল। মই যিটো হাতত লৈ গৈছিলোঁ সেয়া মানে তাত নাপালেগৈ। কি হ'ল চাওক আপোনালোকে কেছটো। জোতাযোৰ খুলি পেলাই ভিতৰলৈ যাম বুলি ভাবোঁতেই মন্দিৰৰ আৰে কি হৈ গ'ল লৈ ল'লে একদম চিধা পানীৰ নিচিনাকৈ পিহে দিছে। মিঠাতেল একদম পূৰা পানীৰ নিচিনাকৈ পি দিছে। বাৰু কি কৰিব আৰু, মই লৈ যাবলৈ বিচাৰিছিলোঁ মন্দিৰৰ ভিতৰলৈ, কিন্তু নহ'লে। এওঁলোকে খাদ্য হিচাপে লৈ ল'লে সম্পূৰ্ণ। এজনেতো মোক আৰু অৱস্থা বেয়াই কৰি দিলে, একদম পূৰা হাতৰ পৰা কেনেকৈ লৈ গ'লে মানে একো পাত্তা নাই। তো বাৰু যিয়ে নহওক, বান্দৰ হৈছে ভগৱান শিৱৰ এটা ৰূপ, হনুমান। তো একো প্ৰব্লেম নাই। তো ঠিক জেগাতে গৈছে, আশা কৰোঁ ঠিক জেগাতে গৈছে। তো মনটো ইমান বেয়াও নালাগিলে, ভালেই লাগিলে, বহুত ভাল লাগিলে, মুঠতে বহুত ভাল লাগিলে। তো চাওক আপোনালোকে কেনেকৈ আহি পেলাই মোৰ হাতৰ পৰা লৈ পেলাই কেনেকৈ খাই আছে, দেখিছেনে আপোনালোকে। তো মানে কি হ'ল, আচলতে মই ভিডিঅ'টো বনাওঁতে মই সেইফালে মই নিজে চাই আছোঁ ইফালে, আৰু কেমেৰাটো মই ক'তনো ৰাখিছোঁ একো পাত্তাই পোৱা নাই সিহঁতৰ মানে উৎপাতত। তো কথাটো হৈ গ'ল এনেকুৱা। আৰু আপুনি যদি চাবলৈ বিচাৰে তেনে কি সুন্দৰ পৰিৱেশ এইখনত আছে। এইফালে যদি আপোনালোকে যায়, একদম মানে এই আচলতে মন্দিৰভাগৰ কি হয়, আমাৰ শিৱসাগৰৰ যিটো শিৱদৌল হয়, শিৱদৌলৰ একদম মানে জেৰক্স কপি এটা ইয়াত আছে বুলি আপোনালোকে ক'ব পাৰে। আৰু সেই মই জনামতে একেজন ব্যক্তিয়ে, সেই শিৱদৌল যিজন ব্যক্তিয়ে বনাইছিলে, সেই একেজন ব্যক্তিয়ে এই মন্দিৰভাগো বনাইছিলে, মানে নিৰ্মাণ কৰিছিলে। তো আপোনালোকে কাষৰ পৰিৱেশ চাব পাৰে। সেইবোৰ বহুত দূৰ ল'ৰা আহিছে, আহি পেলাই ফটো চটো মাৰিছে, একদম ধুনীয়াকৈ প'জ দি মইতো প'জ দি পেলাই ফটো মাৰিব নাজানো বাৰু। আৰু হ'ব আৰু দিয়া, আৰু আমিও গৈ থাকোঁ, তোমালোকে ফটো চটো মাৰা, মই গৈ থাকোঁ এইফালে দেখাই দিওঁ আৰু দিয়া, আৰু কিনো ক'ম আৰু। বাৰু গাইজ, এইবোৰ এনেকৈ চাব পাৰে। এইফালে ধুনীয়াকৈ ফিল্ড আছে, পিছফালে বাগান আছে, এইফালে গছ গছনি আছে। আৰু পিছফালে মই আপোনাক দেখাবলৈ চেষ্টা কৰিম পিছৰ পৰা কেনেকুৱা দেখিবলৈ। ফ্ৰণ্টৰ ফালৰ পৰাতো আপোনালোকে দেখিলেই, পিছফালৰ পৰা দেখিবলৈ কেনেকুৱা দেখাম। এইফালে চববোৰ আছে, এইফালে এইটো মেবি প্ৰস্ৰাৱ কৰিব পৰা জেগা হ'ব। আৰু এইফালে আপোনালোকে দেখিছে বাগান, একদম সুন্দৰ পৰিৱেশ। আপোনালোকে ধুনীয়াকৈ 360 ভিউ দেখাই দিছোঁ। এইফালে গৈ এনেকৈ গৈ এই ভাগ মন্দিৰ পিছফালটো এয়া দেখিবলৈ এনেকুৱা। আৰু এইফালে যদি আপোনালোকে দেখে, একদম সম্পূৰ্ণ চাৰিওকাষে মানে আপোনালোকক যদি চিধা ক'বলৈ যাওঁ, তেনেহ'লে একদম পূৰা শান্তিপ্ৰিয় জেগা, একদম পিচফুল প্লেচ। আপোনালোকে ইয়াত আহি পেলাই একদম
পুৰা শান্তিত থাকিব পাৰে মানে একদম সমস্ত আমাৰ চিন্তা শ্ৰদ্ধা পৰা সমস্ত পৰা আঁতৰি পেলাই একদম সম্পূৰ্ণ ইয়াত আপোনালোকে একদম পুৰা শান্তিৰে অলপমান সময় আপোনালোকে কটাওঁ বুলি ক'লে কটাব পাৰে বহুত বঢ়িয়া জেগা হয় বঢ়িয়া আৰু এটা বস্তু বহুতেই বেছিকৈ ভাল লাগিলে ইয়ালৈ মানে উঠি আহোঁতে যিটো মানে ষ্টেপ থাকে মানে নামি যাওঁতে আপোনালোকৰ ভিডিঅ'টো কৰি গৈছোঁ কিন্তু মানে কিয় উঠি আহোঁতে মই ক'ব নহ'লে বাইক চলাই আহিছিলোঁতো সেইটো কাৰণে অকণমান দিগদাৰ এটা হৈ গ'ল আৰু তেতিয়া মানে মই এফালে ধৰি আহিছিলোঁ এই প্লেট ধৰি আহিছিলোঁ তো দিগদাৰ আছিলে এই যিটো উঠি অহা প্লেচ সেইটো বহুত বঢ়িয়া লাগিছে মানে আপোনালোকে নিজে চাওকচোন ডাঙৰ ডাঙৰ গছ একদম আছে কাষত ওপৰ একদম এইফালে একদম চিধা চিধা আপোনাৰ ষ্টেপটো আছে আৰু তললৈ এনেকৈ ষ্টেপ আছে পাহাৰৰ ওপৰলৈ এনেকৈ উঠি আহিছে মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা বঢ়িয়া লাগে এপাক আপোনালোকে ইয়াত আহি চাব পাৰে একদম বঢ়িয়া মানে আৰু এই ভাগক আমি টাটা বাই বাই কৈ পেলাই এতিয়া আমি আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ গৈ আছোঁ তো পাই গ'লো আমাৰ নেক্সট ডেষ্টিনেশ্যন চুকাফা আমি চুকাফাৰ ভিতৰলৈ একদম বাইক চাইক সোমাই আপোনালোকে চাব পাৰে চুকাফাৰ ভিতৰটো আৰু মানে তেওঁলোকে কি কৈছে ইয়াৰ ভিতৰত সম্পূৰ্ণ ভিতৰ বস্তু মজাছে ৰাখিছে আপোনালোকে যদি ইয়াত এক পাক আহি যায় গোটেই অসমৰ ইতিহাস গম পাই যায় জুইশাল ৰেষ্টুৰেণ্টটো ইয়াতে আছে তো ইয়াত ৰেষ্টুৰেণ্টৰ পৰা ধৰি সকলো বস্তু আছে তো মই আপোনালোকক শ্বৰ্টকৈ দেখাই দিওঁ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব শ্বৰ্টকৈ দেখাই দিছোঁ আমি সকলোবোৰ চালোঁ আৰু বহুতেই বেছিকৈ ভাল লাগিলে কিন্তু বাহিৰত বিশেষ তেনেকৈ ইমান আপোনাৰ ঘৰ মানে মিউজিয়ামবোৰ আছে আৰু বাহিৰৰ পৰা দেখিবলৈ কিন্তু ভিতৰি মেইন আচল মজাটো ভিতৰত আছে কিন্তু ভিতৰৰ মজাটো দেখুৱাবলৈ হ'লে আপোনালোকক মই নোৱাৰোঁ কাৰণ মোবাইল এলাও নকৰে আৰু আপোনালোক ইয়াত আহক আহিলে আপোনালোকে অসমৰ সকলো কথা আপোনালোকে ইয়াত জানিবলৈ পাব